बाक्सानि भारत भुटान सिमायाव हाग्रानि मैदेर आरो सुबुंनि गेजेराव मैखोम दावहाया गिख्रंथाव महर लादों। बाक्सा जिल्लानि बाथाबारि हाग्रा ओनसोलारि मावख'नि सिङाव थानाय सनाजुलि मैथाबारि बायदि गामियाव हाग्रानि मोनसे गिदिर मैदेरनि फालोआ थांनाय सानथामनिफ्रायनो उदखार खालामबोबाय थानाय समनि गेजेरावनो दिनै मैदेरनि गाग्लोबनायाव सासे आइजोजों लोगोसे मानै गाय मोसौआबो जोखोम जायो। लोगोसे दिरिं दैसायाव बाला हा रोगानाय गंसे ट्रेक्टराव गाग्लोबफैनायाव ट्रेक्टराव खामानि मावबाय थानाय सानै सुबुंफोराबो खुनुरुखुमै जिउ रैखा मोनो। मिथिनो मोननाय बादिब्ला सुबानखातानि सनापुर गामिनि दिप्ति हालय मुंनि आइजोआ निकासिसिम मुलि लायनो होनना थांबाय थानाय समावनो आदार नागिरनानै हाग्रानिफ्राय ओंखारबोनाय हाग्रानि मोनसे गिदिर मैदेरनि फालोआ दिरिं दैसानि गेजेरावनो आइजोनि सायाव गाग्लोबो। मैदेरनि गाग्लोबनायाव दिप्ति हालयनि बिखा आरो आथिङाव जोखोम मोनो। जोखोम जानाय दिप्ति हालयखौ देहा फाहामसालियाव थिसनहैनाय जादों। मख'नो गोनांदि थांनाय माखासे समनिफ्रायनो बाक्सा जिल्लानि साहा ओनसोलाव हाग्रानि मैदेरा लन्थ्रियै उदखार खालामबोनायाव ओनसोलनि रायजो राजाफोरनि गेजेराव गिखांनाय सोमजिहोदों। মোটামুটি 10:30 মান বজাত হৈছিল। পাছত আহাতে হাতী পুরা এক সাইডে পশ্চিম হৈ যাই কেনে জঙ্গলে আহি আছে। আহাতে আৰু ইয়াতে গাই মাখা দেখা পাইছি। গাই দেখা পাওঁতে যোনটো গাই দেখা পাই তাকে দাউৰাই মাৰে। পাছত এটা বগা গাই আছিল, এই তেখেতৰ যোনটো গাই চুটিছিল তাৰ নাম হ'ল দদিৰাম দাহাল। তেখেতৰ ফাৰ্ষ্টতে বগা গাইটো দাউৰাইছে। দাউৰাতে তাৰ ৰচা ছিঙাই কেনে এইটো গেল পলাই গৈছে। পাছত এই কলা গাইটো এই ৰচাটো ছিঙাব পৰা নাই। তাৰ পাছত এই কলা গায়ক চুটকি কেনে পুৰা চুটকি কেনে তাৰ কিবাটি সুৰে দি মাৰি কেনে তাক এই কিবা বহাই দিছে। পাছত গাইটো আৰু উঠি গেল, হাতীও ইফালে গেল। আমি আটা পাৰাতে মানুহ কিবা অনিষ্ট হৈছে নেকি? মানুহ কিবা একো অনিষ্ট হোৱা নাই বৰ্তমানলৈকে। এতিয়া দক্ষিণে আমি শুনা মতে দক্ষিণে বোলে এটা গুৰু মাৰছি বোলে চুটকি কেনে, আমি জানাত ইমানে। আৰু হাতীটো উত্তৰে গেছে। আৰু ইয়াৰ পিছত কিবা অনিষ্ট কৰিছে নেকি? আৰু ইয়াৰ পাছত অনিষ্ট কৰা নাই। ইফালে কিবা কিবি ট্ৰেক্টৰৰ ইফালে কিবা এক চাইডে কৰি দিছে বোলে, চাকা মানে এই হৈ আছে। এতিয়া বৰ্তমান উঠা নাই, কিবা যে আছে ট্ৰেক্টৰটো। হাতী কেইদিন উৎপাত কৰি আছে? হাতী এইকেইদিন মোটামুটি 4-5 দিন মান হৈছে। পালে হুতি মোটামুটি 60-65টা এনেকৈ আহি থাকে। এনে পাব্লিকক বহুত হাৰাশাস্তিমান কৰি আছে। এতিয়া আৰু চৰকাৰে একো ব্যৱস্থা লোৱা নাই, আৰু NGO থ্ৰৰ পৰাও একো ব্যৱস্থা লোৱা নাই। এতিয়া গাঁৱলীয়া মানুহ আৰু একো দুখীয়া মানুহ হাজিৰা কৰি কিবা কৰি খাই আছে, তথাপিও আধিয়া কৰি খাই আছে। তথাপিও আৰু হাতী আহি কেনে উপদ্ৰৱ কৰে, ধান চান খাই বহুত অসুবিধা কৰি আছে। এতিয়া আহি আছে, গৰু এটা মাৰছে আৰু এনেকে আহি তাতে 13টা মানুহ মাৰছে, মাৰি আহি এনেকে আহি এনেকে মানে উল্টাই দি উত্তৰে আৰু আকৌ এই গৰু এটা মাৰছে। কেইটামান বজাত দিছিল? কেইটা 10টা মান হ'ল নেকি? 10টা মানত এনেকুৱা দিনটোৰ ওপৰতো হাতী ওলাই আছে। এনেকে ওলাই আছে। ৰাজ্যৰ মাজত কিবা আতংক হৈ আছে? আতংক মানে হোৱা নাই, কিবা মাজে মাজে ডিফেক্ট কৰে আৰু তাৰমানে। সদায় এনেকুৱা হৈ থাকে হাতী? সদায় এনেকে আহি থাকে। 10টা বাজিছে নেকি না বাজাই নাই, 9:30 মান হৈছে। মই নিকাচিক যাব গৈছিলোঁ, যাওঁতে তাতে অকস্মাত এষাৰ পৰা হাতী এটা আহি চাইকেলখনে এতিয়া বাগৰাই দিছে, দি মোক তলত হেঁচা মাৰি দিছে। তাৰপিছত ইফালে মানুহে খেদি আছে, খেদি থকাৰ পিছত হাল্লা শুনি চাইকেলখন দোল মাৰি দিছে তাত দি মোক তাতে থৈ হাতীটো দাউৰিছে। ক'ত হৈছিল এই ঘটনা? এই দিৰিঙৰ টাৰ্ণিংটো নামনীয়া। ইয়াৰ বাহিৰত কিবা অনিষ্ট হৈছে নেকি? আৰু এতিয়া খচি দিছে, সেইটো খচ মাৰিয়ে আৰু সেই দাউৰিছে হাতীটো। কেইটা আছিল হাতী? এটা দিনৰ ভাগতে? হাতী এনেকুৱা সদায় আহি থাকে নেকি? সদায় মাজে মাজে আহে। আজি দিনৰ ভাগতে আহিছে? বেছি সময় হোৱা নাই, 10টা মান বাজিছে নেকি না বাজাই নাই। গৰুবিলাক মাৰা গম নাপাওঁ। এতিয়া মোক ফেলাৰ পাছতে কৈছে গৰু মাৰিছে, তুমি জানবাই লাগে, হাক দি আছোঁ কৈছে। মই বোলো হাক দি আছোঁ, মই অহাই দিয়ে চাইকেলখন ব্ৰেক মাৰোঁ, ব্ৰেক মাৰিবা ধৰাৰ লগে আহিলে দাবি